Yo guys, welcome back to my channel PrienceSazid vlog. তো ৰাতিপুৱালে এতিয়া মৰ্নিং 11টা বাজিলে বহুত শুলো তো যি কি নহওক আজি ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'ব চিটিলৈকে যাম আপোনালোকক হায়দৰাবাদৰ চিটিটো দেখাম তো অলপমান ফ্ৰেছ হৈ আহোঁ এতিয়া তাৰপিছত ওলাই আছোঁ Hello, now we are ready to go. Hello guys. এতিয়া ওচৰতে এটা ৰেষ্টুৰেণ্ট খুলিছে য'ত আজি আপুনি যি খায় চব 60 টকা তাতে গৈ আছো তো চাও কি কি পোৱা যায় যিমান দামী বস্তু আছে সকলোবিলাক পাইকাৰী দি আছে তাৰমানে 60 টকাত তো তালৈ গৈ আছো তো ইহঁতে আহি আছে তো বহুত ভাল লাগিব চাও কি খাব পাৰো তাতে গৈ তো ভিডিঅ' চাই থাকক ইয়াৰ পৰা খাই বইলে আমি কাৰ এটা লৈ আমি হায়দৰাবাদলৈকে যাম ইয়াৰ পৰা 150 কিলোমিটাৰ মান হ'ব মানে কোদাদৰ পৰা হায়দৰাবাদ চিটিলৈকে তো বেসিক্যালি অসমতকৈ ইয়াতে গৰমটো আৰু গৰমৰ পৰিমাণটো অলপ বেছি যেহেতু আজি ক'লোৱে ৰেষ্টুৰেণ্টত মানে অফাৰ দিয়া হৈছে সকলোবিলাক 60 rupees তো যাৰ বাবে বহুত ভিৰ তো এইটো কাৰণে আমি পেকিং কৰি লৈ যাই আছো ৰুমত গৈ খাম গাড়ী হায়দৰাবাদলৈকে যাম দোস্তৰ বাহিৰত অকল বাহিৰ হাৱাটো খাই যাওক ভাল লাগিছে না দোস্ত প্লেসখন বহুত সুন্দৰ হয় বহুত বিউটিফুল প্লেস আমি এনজয় কৰি আছো একাপ চাহ খাই লও দ্যাটস স্পেশাল চায় নহি পেছাব লাগিলে পেছাব কৰি লাগনি দোস্ত ফাইনালি আহি পালো দোস্ত ঝালমুড়ি খাও নেকি আমি ঝালমুড়ি খাম বহুদিন পিছত ঝালমুড়ি খাম আপোনাৰ ইয়াতে ঝালমুড়ি পোৱা নাযায় অসমৰ ঝালমুড়ি কথাটো অসমৰ ঝালমুড়ি নিচিনা ঝালমুড়ি ক'তো নাপায় Thousands of tears later. So guys,
ইয়াতে ৰুম বুক কৰিলোঁ কিবা লছ লিখা আছে লছটো আছে বাকীখিনি কৰিব নোৱাৰোঁ তাৰমানে ভাষা বুজি নাপাওঁ তো যি কি নহওক ইয়াতে দুটা ৰুম বুক কৰা হ'ল আমি ফাইনেলি হোটেলত আহিলোঁ হোটেল বুক কৰিলোঁ হোটেলৰ চাবি মই এতিয়া আমি হোটেলত সোমাম আমাৰ হোটেলটো এইটো ৰুম লোৱা হ'ল দোস্ত কিবা কওক আপুনি খালি ফোনত ব্যস্ত থাকে কিয় মনত ব্যস্ত মানে এনেই ভাল লাগে জুবিন লাইট গাইজ চাওক জুবিন লাইট দোস্ত চাওক আপোনালোকে ৰুমখন কেনেকুৱা লাগিছে আপোনালোকে চাব পাৰে এভৰিথিং ফেচিলিটি আছে আমাৰ ৰুমত এচিও আছে টেনশ্যন নাই এচিও আছে বেডবিলাক ধুনীয়া আছে Few moments later. তো যেহেতু গোটেই দিন জাৰ্ণি ঘূৰা তো বহুত বেয়া লাগি আছিল যাৰ বাবে জমেট'ৰ পৰা অৰ্ডাৰ কৰিছোঁ চাওক কি দিলে আৰু কিবাটো দিছিলোঁ ভাত চাত দিছিলোঁ অৰ্ডাৰ চাওক কি আহিলে তো চাওক গাইজ ভাত কিমান কি দিছে নিজে গম নাপাওঁ দোস্ত আহক হালোৱা আছে চাওক ইয়াতে হালোৱা দিছে এক্সট্ৰাকে কিমান আইটেম দিছে চাওক আপোনালোকে আমাৰ অসমৰ পিঠা কুলি পিঠা এইটো কি আছে চাওক কি আছে চাওক এইটো এইটো দৈ আছে এইটো দৈ আছে এইটো দালি আইটেম বহুত এইটো দালি বহুত বেছি দিছে আছে মছলা দিছে কিবা মছলা দিছে আৰু এইটো চাওক এইটো কিবা চাটনি আছে চাটনি চাই লওক আপোনালোকে কি লৈ আহিছে আৰু ইয়াতে চাওক ই আৰু লৈ আহিছে খাবলৈ ইমান বস্তু খোৱা বস্তু আছে ই তথাপি লৈ আহিছে চাওক 2,000 years later. তো গাইজ ফাইনেলি খোৱা হ'ল তো লাষ্টত উপায় নাই কামলা দি খুৱাই আছোঁ আমি ভাইটিক দি খুৱাই আছোঁ নোৱাৰিলোঁ আৰু ইয়াতে 2 পেকেট ভাত আছে এতিয়াও দৈ আছে এইটো খাম মই ৰাতি খাম শেষ কৰিম এইটো দহটো পৰি গৈছে চাওক খোৱাতে তামাম খাইছোঁ খুব খাই দিছে একেবাৰে খাই দিছোঁ আপোনালোকে কিমান বস্তু তাতে তো গাইজ বহুত বেছি খোৱা হ'ল আজি এইটো বছৰত চাগে ইমান খোৱা নাই ইমান খালোঁ 3জনে খাব পাৰে ইচ্ছা কৰিলে আপোনালোকে খাব পাৰে কমেণ্ট কৰক মই মেইল কৰি পঠাই দিম আইটেম বহুত আছে তো গাইজ আজিৰ ব্লগটো এইখিনিতে শেষ চাওক সকলোবিলাক টোপনি গৈছে এতিয়া ৰাতি 12টা বাজিলে তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে You gotta do